মৰ্নিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এইকেইদিন আপোনালোকে দেখিছে ভিডিঅ' দিব পৰা নাই, কাৰণ কেইদিনমান আগত দিছিলোঁ আপোনালোকক। বেটাৰ গা বেয়া হৈ আছিলে, বেটাৰ গা বেয়া, বেটাৰ লগত মেডিকেল অহা যোৱা কৰি আছিলোঁ। তাৰপিছতে লাগিলে আকৌ মোৰ বেমাৰ, ময়ো হস্পিটেল দৌৰা দৌৰি কৰি থকা। এইবোৰ কৰি থাকোঁতে ভিডিঅ' কৰিবলৈ ভালকৈ পৰাই নাছিলোঁ। আৰু কি হয়, যিহেতু আমি থাকোঁ দুটা, ডিউটি গুচি গ'লে বেটাৰ লগত মই অকলে হৈ যাওঁ। সেইটো কাৰণে ভণ্টিক মাতিলোঁ কেইদিনমান, ভণ্টি বোলো অকণমান বেটাক চাই মেলি দিবি, ধৰি দিবি বুলি। ভণ্টি আছেহি এতিয়া, তাকে আকৌ এইবোৰ ঘৰৰ কাম কিবা কিবি এইবোৰ লাগি থাকোঁতে আৰু ভিডিঅ' একো কৰিবলৈ পৰা নাই। ভণ্টি এইকেইদিন ঘৰত থাকোঁতে কেইদিন থাকে নাজানো বাৰু, তাকে ভাবিছোঁ অকণমান ভালকৈ ৰেষ্টটো লৈ লওঁ। বেটাক বাৰু ভণ্টিয়ে চম্ভালি আছে, কিন্তু কি ক'ব আৰু, আমি আকৌ ঘৰত অকলে থকা ন আগৰ পৰা। কাৰো কাৰণে মানে বাচ্চাই নাথাকোঁ ন, ডিউটি যায়, সময়মতে ভাত পানী বনোৱা, আৰু ইমানকেইদিন মানে গা বেয়া হ'লেওতো মই অকলে তেনেকৈ ঘৰ চম্ভালি আছিলোঁ। এতিয়া ভণ্টি আছেই যদিও এনেকুৱা নহয় যে মানে চব ভণ্টিয়ে কৰিব, ভণ্টিৰ কাৰণে মই ৰৈ আছোঁ কৰিবলৈ। তাই জীয়ৰী ছোৱালী ন, জীয়ৰী আৰু কিমান তাইক কাম পাচি থাকিম। জীয়ৰীতে আমিও একো কামেই কৰা নাছিলোঁ, সেইটো কাৰণে তাইক ইমান বেছি দিয়া নাই। ৰেষ্ট ল'ম বুলি ভাবিলোঁ, লৈছোঁ বাৰু। বেটাক ভণ্টিয়ে চাই মেলি দিছে, মই খানা চানা বনাই মেলি তাক অলপ লাগি দিছোঁ। আৰু এইফালে বনাইছোঁ কুচিয়াৰ জোল। অকণমান স্বাস্থ্যটোৰ প্ৰতি যত্ন লৈছোঁ, আৰু ডক্টৰে এইবিলাক খাবলৈ কৈছে। এইফালে বনাইছোঁ কুচিয়া, আৰু ইয়াতে কচু কেইটকামান বইল কৰি দিছোঁ। ইহঁতেই খাব, মইতো খাব নোৱাৰোঁ আৰু কচু এতিয়া। আৰু এইফালে দেখিছে নহয় আমাৰ মাক পুতেকৰ দৰৱ। ইয়াত বেছিকৈ মোৰে আছে বাৰু, বেটাৰ ইমান নাই। এইবোৰ দেখিয়ে মূৰটো ঘূৰাই যায়গৈ। ডক্টৰেও অকণমান ৰেষ্টত থাকিবলৈ কৈছে এইকেইদিন মোক। তথাপিতো আৰু পৰা কামটো নকৰি পেলাই মানে ৰেষ্টত থাকিব দিছে বুলি মই মানে শুই বহি থাকিব পৰা নাই আৰু। কাৰণ মই বেলেগকো চাই থাকিব নোৱাৰোঁ, কৰি থকা কাম ভণ্টিয়ে পূৰা কাম কৰি আছে। মই মানে খোজকাঢ়িব পাৰিলোঁ, উঠিব পাৰিলোঁ। মই যদি সেইটো কাম নাই কৰা তেতিয়া সেনেকৈ মোৰ ভাল নালাগিল। মই যদি সঁচাকৈ যদি উঠিব পৰা নাই, একদম বহুত বেছি দুৰ্বল, বহুত বেছি গা বেয়া, তেতিয়া মই নকৰোঁ বাৰু। কিন্তু এতিয়া মানে ৰেষ্টত থাকিবলৈ গ'লেও এনেকুৱা হৈ গৈছে, মই মানে এনেই বহি থাকিব পৰা নাই মানে, কাৰণ কৰি থকা ন, আৰু এক্টিঙো কৰিব নাজানিছোঁ। এনেই মানে যে অকণমান গা বেয়া হৈছে, কিন্তু বহুত বেছি অভাৰ কৰি পেলাই শুই থকা, কিবা কৰি থকা। কিন্তু মানে বেটাৰ লগত অকণমান দিগদাৰ হয় আৰু। বেটাক ভণ্টিয়ে চাই, আকৌ অকণমান সময় মই চাওঁ। আৰু এইকেইদিন কি হৈছে, মেডিকেললৈ অহা যোৱা কৰোঁতে বেচেৰা মনৰো পূৰা ভাগৰ, একদম তাৰো গা বেয়া লাগি গৈছে বোলে আমাৰ লগত ঘূৰোঁতে। সেইটো কাৰণে সিও ডিউটি যোৱা নাই। এতিয়া মানে আমি 3-4টা আছোঁ আৰু এতিয়া ঘৰত। মোনে অকণমান চাই দিয়ে, বেটাক এনেকৈ গোটেই 4টা আৰু এনেকৈ আছোঁ আৰু। এইফালে বেটাৰ খানাও ৰেডি হৈ গ'ল, যাওঁ তাকো খুৱাই মেলি লওঁ। আজি বহুত দিনৰ মূৰত এনেকৈ জোৰছে বৰষুণ এজাক পালোঁ। লগতে এইফালে পানী দেখিছেনে, গোটেই ড্ৰেইন ফুল হৈ গ'ল পানী। এইটো ছাইডত বাৰু পানী বেছি হোৱা দেখিছোঁ, কিন্তু এইটো ছাইড ইমান বেছি পানী হোৱা আগতে দেখা নাছিলোঁ। গোটেই টাব ডুবি গৈছে, এইফালে চোতালখনো ডুবি গ'ল। এইফালে চাওকচোন, পাকঘৰটোৰ পৰা এইবোৰ গোটেই, সেইফালে পানী, সেইফালে একদম বাহিৰৰ ড্ৰেইনটোৰ লগত পানী পূৰা সমান হৈ গ'লগৈ। চাওকচোন, এনেকুৱাকৈ পানী হোৱা দেখা নাছিলোঁ দেই। বৰষুণৰ বতৰত আৰু লাল চাহ একাপৰ লগত পকৰি খাই চবেই ভাল পায় ন, সেয়ে ময়ো এতিয়া পকৰি কেইটামান বনাবলৈ বুলি লৈছোঁ। আজি আকৌ মোৰ পকৰিকেইটাত অকণমান লাল মিৰ্চটো বেছি হৈ গ'ল। মই কমকৈ দিম বুলিও ভাবিছিলোঁ, কিন্তু ঘপককৈ বাকি দিওঁতে বেছিকৈ ওলাই গ'ল। এইফালে আমাৰ বেটা নিচায়কৰ লগত ভিডিঅ' কলত কথা পতাত ব্যস্ত পূৰা। আৰু এয়া গধূলি আমাৰ চাহ, লাল চাহ আৰু পকৰি ৰেডি হৈ গ'ল। লগত চাটনি যিহেতু নবনালোঁ, এইবিলাককে যোগাৰ লৈ লৈছোঁ আৰু। এইটো সিদিনা KFCৰ পৰা আনা এইটো, আৰু লগতে এইফালে অকণমান টেঙা চচ এটা লৈ লৈছোঁ লগত।
এচিৰ ভিতৰত আমাৰ হাফ তুমি ও মাই গড এচিৰ হাফ জিয়াই আছে ও মা কেনেকৈ ওলাব জিয়াই আছে চলাই দিওঁ নি মৰি যাব চলাই দিওঁ চাগে নাই ন কোনফালৰ পৰা সোমালে বহি আকৌ সোমাই গ'ল কি কম বাইদেউ কবা একদম জেগা কবা বেলেগ জেগা লৈ যোৱা একদম মানুহ নথকা কবা বেলেগ জেগাত এইটো বস্তুৱে একদম বহুত ভয় লাগে দেই মুনে আকৌ এইটো মাৰিও বুলি কৈ আছে ভয় কৰি আছে মানুহে কয় ন এনেকৈ দুখ পোৱাই পেলাই মানে আধা দুখ পোৱাই পেলাই এনেকৈ এৰি দিব নাপায় বুলি সেইটো কাৰণে ই ভয় কৰি আছে আকৌ ওলাই মেলি দিগদাৰ দিব নেকি বুলি কিন্তু মানে আমি এতিয়া জানি বুজি কৰা ভুল নহয় ন এইটো সি নিজে আহি পেলাই দুখ পাই লৈছে আৰু এই ৰাতিখন মাৰিবলৈ বেয়াও লাগে আৰু শাওনৰ মাহ যিহেতু চলি আছে শিৱ পূজা কৰা দিন সেইটো কাৰণে ভণ্টি আৰু মই মানা কৰিলোঁ মাৰিব নালাগে বুলি ক'লোঁ তাৰপিছত সেই নালাগে বুলি কোৱাৰ কাৰণে সি গৈ পেলাই অলপ মেলি থৈ আহিলে দূৰত আজিতো অলপ আগত কি কেছ হৈ গ'ল ঘৰত দেখিলে এতিয়া মানে কি হৈ গ'ল দেখি পোৱাৰ পিছৰ পৰা মানে একদম বহুত ভয় লাগি আছে আৰু সেইটো বস্তু মানে বেলেগ বেলেগ মানে জীৱ জন্তু ভয় লগা হওক বা কিবা ভূত চুত মানে মোৰ আগত ওলাই দিলেও চাগে ভয় লাগিব কেলে নালাগিব কিন্তু মানে অকণমান মানে মনত মানে অকণমান সাহস এটা থাকিব কিন্তু এইটো বস্তুলৈ মানে মোৰ অকণমানো মানে সাহস নাই পাকঘৰলৈ মই আহিব পৰা নাই ভণ্টিক কৈছোঁ ভণ্টি ইয়াতে নহ'লে মই পাকঘৰত নোসোমাওঁ অকলে মানে ইয়াৰ আগতো ওলাইছে আমাৰ ঘৰত 2-3 বাৰমান তেতিয়া মানে মই অকলে অকলে পাকঘৰত নোসোমাওঁ ইয়াক লগত লৈ লওঁ মানে এতিয়া ভণ্টি আছে কাৰণে ভণ্টিক আনি লৈছোঁ ই ভাজি চাজি এতিয়া বনাই আছে কেনেকৈ ক'ৰপৰা সোমালে মানে ধৰিবই পৰা নাই আৰু সোমাইছে এনেকুৱা জেগাত কি ক'ম আৰু কালি আঁঠুৱা নলগাকৈ শুই আছোঁ কালি ৰাতি এচি চলি আছে আজি দিনতো 2-3 বাৰমান এচি অন অফ কৰি আছেই তেতিয়া একো নাছিলে কিন্তু সেই পাছবেলা যেতিয়া বৰষুণ জাক দিলে সেই বৰষুণ জাক দিয়া আগমুহূৰ্তত নহ'লে বৰষুণ জাক দিয়াৰ পাছতে সোমাইছে যদি মানে সি পাছফালৰ মানে এনেকৈ ৱালত ফুটা থাকে তো সৰু বাহিৰৰ ফালৰ পৰাই কেনেকৈ কি সোমালে একো আইডিয়া নাই কোনফালৰ পৰা কেনেকৈ কি সোমালে নাজানো আৰু দেই কিন্তু বহুত লেটেষ্ট ভয় খালোঁ বিচনাখনত মানে মই বেটাক খুৱাই লৈছিলোঁহে ময়ো শুই আছিলোঁ বেটাক খুৱাই লৈছিলোঁ সেই এচিটো অন কৰিছে আৰু একদম খা মাত আহিছে তাৰপিছতে কি হ'ল বুলি ই চাবলৈ লৈছিলে উঠি পেলাই ভাল নাচালে এনেকৈ নেগুডাল ওলাই গ'ল বুলিহে বহুত ভয় লাগিলে দেই আৰু যিহেতু শাওন মাহ চলি আছে মাৰিবলৈ অকণমান বেয়াও লাগে সেইটো কাৰণে মৰা নহ'ল আৰু কিন্তু অকণমান বেচেৰা সি দুখ পালে কিন্তু আমাৰ ভুল নাই ভগৱান আপুনি দেখি আছে কিন্তু সি নিজৰ ভুলৰ কাৰণে দুখ পালে আৰু অকণমান
আপোনালোকে সাৱধান থাকিব এতিয়া যিহেতু গৰম দিন পাইছেহি গৰম দিনৰ দিনো ওলাই গম পায় আপোনালোকে সেইটো কাৰণে ফেনাইল চেনাইল এইবিলাক আৰু ছিটিয়াই থাকিব আৰু আমাৰতো মানে যোনকেইটা ৰাস্তা আছে ঘৰৰ ভিতৰত মানে ভিতৰলৈ অহা সেইকেইটাত আমি ফেনাইল দি থকা হয় প্ৰায় কালি নে পৰহিও দিছোঁ এনেকৈ দেখি পাই কিন্তু আজিটোহে সেইটো মানে এই ওপৰ ফালেদি মানে আহিলে আপোনালোকেও যদি এচি তেনেকৈ আছে ভালকৈ চাব যাতে মানে সোমাবলৈ ৰাস্তা নাথাকে আৰু এইবিলাকৰ এইফালে বেটাক এতিয়া ৰাতি পিঠাকে খুৱাই দিছোঁ সি ভাতটো নাখাব নিচিনা লাগিছে আৰু কাৰ্টুন চাই চাইহে খাই সেয়া কাৰ্টুনটো লগাই পেলাই তাক খুৱাই লৈছোঁ এইফালে মই বেটাৰ কাৰণে তেল আৰু ৰচুন কেইফুটামান গৰম কৰি লৈছোঁ যিহেতু বেটাৰ চৰ্দি হৈ আছে ভৰিৰ তলুৱাত অকণমান মালিচ কৰি দিম কিছুমানে পিঠিত দিলে কফ জমা হয় বুলি কয় কিছুমানে বুকুত সানিলে ক'লে জমা হয় বুলি কয় সেইটো কাৰণে মই পিঠিত আৰু বুকুত লগাই নিদিওঁৱে অকল ভৰিৰ তলুৱাতহে মই অকণমান সানি পেলাই মালিচ কৰি দিওঁ অকণমান আৰাম পায় তেতিয়া সেই এতিয়া অকণমান গৰম কৰি লৈছোঁ তাক এতিয়া ৰাতি শোৱাৰ আগে আগে লগাই দিম আৰু ভাত পানী বাঢ়ি লৈছোঁ এতিয়া খাবলৈ বুলি খাই বৈ লাহেকৈ শুই যাম আৰু টাইমো হ'ল আজি মানে এইবিলাক আলোচনা কৰোঁতে এইবিলাক কিবা কিবি কথা পাতোঁতে পাকঘৰলৈ ভয়ে ভয়ে আহোঁ ভণ্টিৰ লগত ভাতো এতিয়া দুইজনীৰ লগতে বাঢ়ি মেলি লৈ গৈছোঁ জানো কেইদিন লাগে আৰু এনেকৈ ভয়টো সোমাই থাকে ঠিক নাই আৰু বিশেষ একো দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু এতিয়া ৰাতিও হ'ল একো দেখাবলৈ বুলি নাথাকেও সেয়া ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে বুলি পুনৰ লগ পাম আপোনালোকক মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে কেতিয়া দিওঁ সেইটো নাজানো বাৰু আজিলৈ বাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে নতুনকৈ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বাই বাই গুড নাইট